সমাজবিজ্ঞানৰ ইতিহাসৰ এটা বহুত প্ৰয়োজনীয় প্ৰশ্ন অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ চেপ্টাৰটো ফুলগুৰি দেৱাৰ বিষয়ে এটি টোকা লিখা। ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা প্ৰথম আন্দোলনটোৱেই হৈছে ফুলগুৰি দেৱা। ব্ৰিটিছ চৰকাৰে আফু খেতি বন্ধ কৰাৰ লগে লগে 1861 চনৰ 18 অক্টোবৰত প্ৰায় 15,000 কৃষকে ইয়াৰ প্ৰতিবাদত বিভিন্ন অঞ্চলৰ পৰা কৃষক ৰাইজ আহি ফুলগুৰিত আহি ৰাজমেল অনুষ্ঠিত কৰিছিল। কৃষকসকলৰ আবেদনৰ প্ৰতি ব্ৰিটিছ চৰকাৰে কোনো ধৰণৰ সঁহাৰি নজনোৱাত ক্ষুব্ধ কৃষকসকলে 5 দিন ধৰি ফুলগুৰিত ৰাজমেল পাতিলে। লেফটেনেণ্ট সিংগাৰৰ নেতৃত্বত পুলিচ বাহিনীয়ে কৃষকসকলক ৰাজমেল অনুষ্ঠিত কৰাত বাধা দিয়াত দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল। তেনে সময়তে বাবু কৈবৰ্ত নামৰ এজনে সিংগাৰৰ মূৰত লাঠিৰে কোবাই মাটিত বগৰাই দিয়ে। আন কৃষকসকলেও সিংগাৰক আক্ৰমণ কৰাত থিতাতে তেওঁৰ মৃত্যু হয়। সিংগাৰৰ লগত থকা কিবা বিহম দেখি বয়ত পলাই পত্ৰং দিলে। টোকা ইতিহাসত ফুলগুৰি দেৱা নামেৰে অভিহিত কৰা হয়।